হে গাইজ, এটা কথা ভৰ স্পষ্ট যে পৃথিৱীত হয়তো এনে কোনো ব্যক্তি নাই যিয়ে নেকি নিবিচাৰে যে মোক প্ৰশংসা নকৰক, মোক ভাল বুলি নকওক। পৃথিৱীৰ প্ৰায় সকলো মানুহে বিচাৰে যে মোক কোনোবাই ভাল বুলি কওক, মোৰ প্ৰশংসা কৰক। কিন্তু পৃথিৱীৰ বেছিভাগ মানুহে নাজানে যে প্ৰশংসাৰ পাত্ৰ হ'বলৈ বা কোনোবাই ভাল বুলি ক'বলৈ কি কৰিব লাগিব। কিন্তু বহুতে জানে যে ভাল কাম কৰিলেহে প্ৰশংসাৰ পাত্ৰ হ'ব পাৰি, কিন্তু কৰিব নোৱাৰে, নকৰে। কিয় নকৰে? কিছুমান মানুহ অভ্যস্ত হৈ যায়, বেয়া কামত লিপ্ত হৈ অভ্যাস গঢ়ি লয়, যাৰ কাৰণে ভাল কাম কৰিবই নোৱাৰে। আৰু কিছুমানে আছে জানি বুজিয়ে নকৰে, কিয়নো স্বাৰ্থৰ কাৰণে কেতিয়াও ভাল কাম নকৰে, সদায় বেয়া কামবোৰ কৰি যায়। আৰু এনে কিছুমান মানুহ আছে সদায় বেয়া কাম কৰিব, কিন্তু সদায় ভাল নাম পাবলৈ ঘূৰি ফুৰিব, তলে তলে বেয়া কাম কৰিব, ওপৰে ওপৰে ভাল দেখুৱাব, মানে নিজেই নিজকে প্ৰশংসা কৰিব, আনকো বিচাৰিব যে মোক কোনোবাই প্ৰশংসা কৰক। এইটোতো ঠিক নহয়। আপুনি আজি যদি আপুনি খেতি কৰিছে, খেতিৰ যত্ন ল'বই লাগিব। আপুনি যদি যত্ন লয় তেতিয়াহে সেই ফল হ'ব, আৰু সেই ফল খাওঁতেহে মিঠা লাগিব। আপুনি খেতি নকৰি পেলাই যদি ফল বিচাৰে, এয়াতো সম্ভৱ নহয়। গতিকে ভাল নাম পাবলৈ ভাল কিবা এটা কৰিব লাগিব। আৰু ভাল নকৰি যদি আপুনি সদায় বেয়া কাম কৰি পেলাই প্ৰশংসা বিচাৰি ফুৰে, তেতিয়াহ'লে আপোনাতকৈ নিকৃষ্ট মানুহ হয়তো পৃথিৱীত নাথাকিব। গতিকে ভাল গুণ, আপোনাৰ যদি ভাল গুণ আছে, এদিন নহয় এদিন সেয়া প্ৰকাশ পাব আৰু মানুহে আপোনাক প্ৰশংসা কৰিব, এইটো চিয়ৰ। কিন্তু আপুনি বেয়া গুণবোৰ লৈ পেলাই যদি ধৰি থাকে যে মোক ভাল বুলি কোৱা, মই এজন ভাল মানুহ, নহ'ব, কেতিয়াও নহয়। এটা কথা মনত ৰাখিব, মানুহে কিন্তু এনেই আপোনাৰ প্ৰশংসা নকৰে। আপোনাৰ কিবা নহয় কিবা এটা ভাল দেখিব লাগিব, তেতিয়াহে মানুহে এনেই আপোনাৰ প্ৰশংসা কৰিব। আপুনি ক'ব নালাগে যে মোৰ প্ৰশংসা কৰ। মুঠতে এটা কথা, আপুনি মানুহ হিচাপে চলা ফুৰা কৰক, মানুহ হিচাপে জীয়াই থাকক। এদিন নহয় এদিন আপোনাৰ ভাল গুণবোৰ প্ৰকাশ